হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। की मांगे मैं पूरी करता हूँ। मेरी एक ही तो मांग रहती है कि सब्सक्राइब कर दो चैनल को। तो जिसने भी चैनल को सब्सक्राइब किया है उसको जय हिंद, जय भारत और दिल से सैल्यूट। ये इस तरीके का सैल्यूट जिन्होंने सब्सक्राइब कर रखा है और जिन्होंने नहीं किया है कर दो यार आज। আমি অলপ যাম গাইজ টাউনত অলপ কাম আছে। ভাবিলোঁ টাউনলৈ গৈ ফাইনেলি আমি ওলাই দিলোঁ ঘৰৰ পৰা। ৰাস্তা চাব পৰা ইমান বোকা, বাপৰে বোকাই বোকা কৈছোঁ কি গাইজ, য'তে ত'তে বোকা গাইজ। এবাৰ ভাবিছোঁ আমাৰ ৰাস্তাত আগতীয়া কঠীয়া পেলাম বুলি। কেনেকুৱা কমেণ্টত জনাব। দুদিনমান বৰষুণৰ কাৰণেতো ভিডিঅ' দিব পৰা নাই। ভাবি আছোঁ ভিডিঅ' দিম বুলি, বাট ভিডিঅ' দিব পৰা নাই। ইমান বোকা বৰষুণ, কি ক'ব। বৰষুণৰ কাৰণে একো কৰিবও পৰা নাই গাইছ। ইমান ভিডিঅ' দিব পৰা নাই, সেইটো কাৰণে চৰি। আৰু আমাৰ ইয়াত ন দুদিনমান বৰষুণ দিলে ৰাস্তাত পুৰা কঠীয়া পাৰিব পৰা হৈ যায়। আজি ৰাতিপুৱা পুৰা বৰষুণ দি আছিলে মানে গাইছ। আমি ভাবিছিলোঁ 6টামান বজাতে ওলাই যাম, বাট এতিয়া 9টামান বাজি গ'ল। পুৰা বৰষুণ। এতিয়া অলপ এৰিছে, তাকে আমি গৈ আছোঁ অলপ টাউনলৈ। চাই থাকক আজি ভিডিঅ'টো, ভাল লাগিব। টাউনত এটা কামত গৈ আছোঁ গাইছ। এনেকুৱা থাকিবলৈ লাগি আছে, যিহেতু আগত আহি আছে ৰমজানৰ মাহ। ৰমজান মাহত তেনেকৈ থাকিলে ভাল হ'ব, কাৰণ সকলোৱে ৰোজা চোজা ৰাখিবতো। ৰোজাত পুৰা ঠাণ্ডা বতৰ। আজি বেডমিণ্টনত মানে এক্সেলত দিবই পৰা নাই, পুৰা ফুংকৈ উঠি গৈ আছে গাইছ। এনেকৈ ওলাইছোঁ বুলিলে ভাল লাগে হয় নাই? अरे कहना क्या चाहते हो? তো আমি লাহে লাহে মিহিমিহিকৈ আহি পাই গ'লোঁ বৰমীয়া তিনিআলি পাবলৈ হৈ গ'লোঁ। স্পীড চলোৱা নাই, ঠাণ্ডা লাগি আছে, বাট মোৰ চৰ্দি লাগি আছে মানে অলপ পুৰা নাকৰ পানী পৰি গৈছে গাইছ। কি হ'ব, এই বৰষুণতে চৰ্দি লাগি গৈছে। মানে কালি অলপ তিতিলোঁ বৰষুণত, তো সেইকাৰণে আজি চৰ্দি লাগিছে নেকি, ক'ব পৰা নাই। পুৰা মাথা টিং গৈছে। আমি এতিয়া এইফালে চাপৰি গাঁও ৰাস্তাত সোমাই গ'লোঁ। এইফালে গৈ পেলাই একেবাৰে ভানি মন্দিৰৰ পথত ওলামগৈ গৈ। ইয়াত ৰাস্তাটো সৰু আৰু গাড়ী মটৰ ধেৰ চলে। ট্ৰাকবিলাক এইফালে আহে, মানে মেইন ৰাস্তাৰ মাজেদি আহিব নিদিয়ে। টমটমবিলাক ট্ৰাকবিলাকত মানে মেইন টাউনৰ মাজেদি আহিব নিদিয়ে, মানে কি পুৰা ভিৰ, ট্ৰেফিক জাম হৈ যাব বুলি। মানে এইফালে আহেতো, এইফালে পুৰা ভিৰ লগাই দিয়ে সৰু ৰাস্তাত পুৰা। আৰু এইখন জেগাত আহিলে যে মই বিনা মাস্কত যাব নোৱাৰোঁ, বা বিনা হেলমেট পিন্ধি থাকিলে মই যাব নোৱাৰোঁ। ইমান বেয়া গোন্ধাই ন। সেইটো মিউনিচিপালিটি এৰিয়াতে পৰে, মিউনিচিপালিটি এৰিয়াতে পৰে, বাট সেইটো কেয়াৰ নকৰে। মানে গোটেই লেতেৰা পেতেৰাকৈ থৈ দিয়ে, ইমান বেয়া গোন্ধাই। মানুহবিলাকে কেনেকৈ যেন থাকে নহয় যায়, বহুত বেয়া গোন্ধাই মানে। সেইটো মিউনিচিপালিটিয়ে কেয়াৰ কৰিব লাগে, নহ'লে মানুহৰ বেমাৰ হৈ যাব নহয়। ইয়াৰ পৰাই মানুহৰ বেমাৰ সৃষ্টি হ'ব। ইয়াৰ পৰাই এই তিনিআলিত ইমান জাম হয় নহয়, মানে এইকণ টাইম এতিয়া স্কুল টাইম ন। পুৰা ল'ৰা ছোৱালীবিলাকো এইফালে মানুহবিলাক কলেজত যায়, পুৰা চবেই কামে চামেও যায়।
পূৰা যাম মই তিনিআলিত পূৰা ক'বলৈ ভাষা নাই। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ খেলমাটি। এতিয়া আমি কাম চামটো অলপ কি কাম আছে কাম চাম কৰি লৈ পিছত লগ পাই আছোঁ। তো গাইজ কামটো হৈ গ'ল, যোনটো কাম কাৰণে আহিছিলোঁ কামটো হৈ গ'ল, লগতে খাই বৈ ল'লোঁ। মোৰ লগতে জেৰল সিং ভাত খাই পেট ভৰি গ'ল হয় নাই? তো ফাইনেলি গাইজ আজি আমি যোনটো কামৰ কাৰণে আহিছিলোঁ কামটো হৈ গ'ল। এতিয়া বৰষুণ দি আছে, এতিয়া আৰু ব্লগ চলগ বনাব নোৱাৰিম কাৰণ গোটেই বৰষুণ দি আছে, মোবাইল চোবাইলে পানী পৰিব। তো আজিলৈ ভিডিঅ'টো ইমান দেৰি ভিডিঅ' চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব, লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতি আজিলৈ দিলোঁ। বাই বাই, টেক কেয়াৰ। अब अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ स्कैम करो या फिर महफिल जमाओ, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पार्क में स्टंट्स मारने जाना।